স্ক্ৰীনত দেখা পোৱা এই ঠাইখনেই হ'ল পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া ঠাই। আটাইতকৈ ওচৰৰ স্থলভূমিৰ পৰা 2688 কিলোমিটাৰতকৈ দূৰত অৱস্থিত এই ঠাইডোখৰ বিচ্ছিন্ন। ইয়াৰ আটাইতকৈ আচৰিত কথাটো হ'ল যে কেনেবাকৈ যদি আপুনি এই স্থানত ফচি যায়, আপুনি আটাইতকৈ ওচৰৰ মানুহ সেই মহাকাশৰ এষ্ট্ৰনাটসকলকহে পাব। এই ঠাইখনেই হ'ল পইণ্ট নিমো। আৰু এয়া হ'লো মই, ইউটিউবৰ সাগৰখনৰ পইণ্ট নিমো। মোৰ ভিডিঅ'সমূহ ইণ্টাৰনেটৰ ব্যস্ত কোলাহলপূৰ্ণ উপকূলৰ পৰা কিছু দূৰত। কাৰণ ট্ৰেণ্ডিং টপিক আৰু ক্ষন্তেকীয়া এণ্টাৰটেইনমেণ্টৰ পিছে পিছে দৌৰাৰ পৰিৱৰ্তে মই বাছি লৈছোঁ এটা সুকীয়া নিজক বিচৰাৰ কনচেপ্ট। পইণ্ট নিমো ব্যস্ততাপূৰ্ণ ভিৰৰ পৰা বহু দূৰত থাকে যদিও যেতিয়া মহাকাশত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন অৰ্থাৎ ISS অৰ্বিট কৰে, সেই সময়ছোৱাত আটাইতকৈ কাষত সেই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনেই থাকে। যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকেই হৈছে মোৰ বাবে সেই ISSৰ মহাকাশচাৰীসকল। আপোনালোকেই হৈছে সেই গভীৰ চিন্তাবিদ এষ্ট্ৰনাটসকল। যদিহে আপুনি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে আৰু আপুনিও যদি অনুভৱ কৰে যে আপোনাকো পৃথিৱীৰ ব্যস্ততাপূৰ্ণ কোলাহল আৰু ডিষ্ট্ৰেকশ্যনে টানি আছে, তেন্তে আপুনিও নিজৰ ইচ্ছাকৃত এখন শান্তিৰ ঠাই সৃষ্টি কৰি ল'ব লাগিব, এই পইণ্ট নিমোৰ দৰে। এই পইণ্ট নিমোটো সাগৰৰ এটা স্থানত গভীৰভাৱে থাকে যদিও ইয়াৰ এটা মহৎ উদ্দেশ্য আছে। আচলতে আমাৰ মহাকাশত যি ছেটেলাইট বেয়া হৈ যায় বা পুৰণা হৈ যায়, সেই সকলো ছেটেলাইট আনি এই পইণ্ট নিমোৰ স্থানতে ডুবাই দিয়া হয়। ঠিক একেদৰে আমাৰ লগত থকা এনেধৰণৰ আমাৰ ডিষ্ট্ৰেকশ্যনসমূহ আমি প্ৰথমে আঁতৰ কৰিব লাগিব। আপোনাৰ জীৱনৰ কক্ষপথত ঘূৰি থকা সেই ল' ভেলু অভ্যাস বা নিজৰ ওপৰত থকা সন্দেহ, সেই সকলোখিনি আমি প্ৰথমে আমাৰ পৰা নাইকিয়া কৰি ল'ব লাগিব। ইয়াৰ অৰ্থ এইটোৱে নহয় যে আমি অধিক কাম কৰা। ইয়াৰ অৰ্থ হৈছে যিয়ে আপোনাক বাধা দিয়ে বা যি ফেক্টৰে আপোনাক বাধা দিয়ে, সেই সকলোখিনি সময় থাকোঁতেই আঁতৰ কৰা। যদিহে আপুনি এণ্টাৰটেইনমেণ্ট পৃথিৱীখনৰ লগতে এটা সুকীয়া গভীৰ চিন্তাৰ সোৱাদ ল'ব বিচাৰিছে, তেন্তে আপুনি ঠিক ঠাইতে আছে। যদিহে আপুনি কনচিষ্টেঞ্চিক ভেলু প্ৰদান কৰে, লাগতিয়াল আৰু কঠিন কামসমূহ কৰি যদি আপুনি আনন্দ লাভ কৰে আৰু লগতে জীৱন দৰ্শনৰ নতুন নতুন তথ্য লাভ কৰিব বিচাৰিছে, তেন্তে আপুনি একেবাৰে সঠিক চেনেলত আছে। সেইবাবেই মই ইউটিউবৰ সাগৰখনৰ এটা ক্ষুদ্ৰ পইণ্ট নিমো। আমি আচলতে সকলোৱে এটা কথা বুজি পাওঁ যে সফলতাৰ চিৰিত নিষ্ঠা, উচ্চ মনোযোগেই হৈছে প্ৰকৃত আৰু স্থায়ী উৎকৰ্ষ সাধনৰ একমাত্ৰ পথ। আমি হয়তো একেবাৰে পাৰফেক্ট নহ'ব পাৰোঁ, কিন্তু আমি নিজক লৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ। যদিহে আপুনি এণ্টাৰটেইনিং সেই হুলস্থুলৰ পৃথিৱীখনৰ পৰা মোৰ এই চেনেলটো বাছি লয়, তেন্তে ময়ো সেই পইণ্ট নিমোৰ দৰে বহু দূৰৰ পৰা আপোনালোকক ক্ষুদ্ৰ ক্ষুদ্ৰকৈ যিমান পাৰোঁ নতুন নতুন তথ্য দি থাকিবলৈ চেষ্টা কৰিম। যদিহে আপুনি সেই হুলস্থুলৰ এণ্টাৰটেইনিং পৃথিৱীখনৰ লগতে মোৰ এই শান্তিৰ চেনেলটো যদি বাছি লয়, তেন্তে মোৰ বাবে আপোনালোকো হ'ব সেই এষ্ট্ৰনাট। আৰু মই সেই অকণমানি ক্ষুদ্ৰ চুটকুচা পইণ্ট নিমো। যেনেদৰে পইণ্ট নিমোত বেয়া ছেটেলাইটৰ অংশসমূহ ডুবাই দিয়ে, ঠিক একেদৰে আমিও মোৰ চেনেলৰ মাধ্যমেৰে আমাৰ বেয়া ফেক্টৰ বা আমাক বাধা দিয়া ফেক্টৰসমূহ আমি ডুবাই দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে আপোনাক বাধা দিয়া ফেক্টৰসমূহৰ বিষয়ে জানিব বিচাৰিছে, তেন্তে ওপৰৰ আই বটনত দি থোৱা ভিডিঅ'টো এবাৰ চাব পাৰে আৰু একেলগে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব। যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক কৰিব। আপোনালোকে ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। মাতটো শুনি গম পাইছেই চাগে অলপ স্বাস্থ্যটো ঠিক নাই, হ'লেও ভিডিঅ'টো বনালোঁ চুটিকৈ। চাই থকাৰ বাবে ধন্যবাদ এষ্ট্ৰনাটসকল।